এই নাৰ্চাৰীখন বহুত ডাঙৰ বহুত এৰিয়াত বনাইছে নাৰ্চাৰীখন ভণ্টি গ'ল আৰু এতিয়া মই ওলাইছোঁ খোজকাঢ়ি পেলাই Good morning everyone, মই বনিতা আৰু আপোনালোক সকলোকে মোৰ YouTube চেনেল ইনপাৰফেক্ট মিডিয়ালৈ স্বাগতম জনালো। আশা কৰিছো আপোনালোক সকলোৰে ভাল। তেনেহলে আহকচোন মোৰ এটা সৰু ষ্টৰীৰ পৰা আজি এই ব্লগটো ষ্টাৰ্ট কৰো। বৰ্তমান মই হাউসৱাইফ থাকো ডিব্ৰুগড়ত with a very loving and caring husband. মই চাকৰি কৰিছিলো এজিএফসি ব্ৰ্যান্ডৰ লগত প্ৰায় 7 বছৰ মান বিয়াৰ পিছতো এবছৰ মান চাকৰি কৰিলো। জবটো এৰি দিয়া ডিসিশন কমপ্লিটলি মোৰ আছিল। ইনিশিয়ালি স্ট্ৰাগল কৰিবলগীয়া হৈছিল নিজক বুজাবলে। But presently I'm happy with the job and the responsibilities I have as a homemaker now. Sumon, মোৰ হাজবেন্ড বহুত দিনৰ পৰা কৈ আছিল এটা ইউটিউব চেনেল খুলো বুলি আৰু আমি এই চেনেলটো ষ্টাৰ্ট কৰিলো এই বছৰ 29 মাৰ্চৰ পৰা। তেতিয়াৰ পৰা এতিয়ালৈকে আমি টোটাল 44টা ভিডিঅ'জ আমাৰ চেনেলত আপলোড কৰিছো। আশা কৰিছো আপোনালোকে আমাৰ ভিডিঅ'জবোৰ চাই ভাল পাইছে। চেনেলটো খোলাৰ পৰা আজিলৈকে আপোনালোকে বহুত বেছি মৰম আৰু সাপোৰ্ট কৰিছে। আশা কৰিছো এইদৰে আগলৈও আপোনালোকে মৰম আৰু সাপোৰ্ট আমাক দি যাব। এতিয়া দুপৰীয়াৰ 12টা মানে বাজিলে আৰু এইফালে দুজন দাদা ভোল্টেজৰ পৰা আহিছে ঠিক কৰি আছে আমাৰ এচিটো। সুমন গা সা ধুই মেলি আহিলে আৰু এতিয়া গোখাই চাকি দি আছে। সুমন এতিয়া অফিস যাব লৈছে আৰু সন্ধিয়া খাবলৈ মই টিফিনত কিবা এটা দি পঠিয়াইছো। এতিয়া মই অকমান উলাই যাব লৈছো ক'ত যাম হেইটো মই গাড়ীত বহি কম বাৰু আপোনালোকক। প্ৰথমতে মই সুমনৰ কাপোৰখিনি লৈ লওঁ, খিনি লন্ড্ৰীত দিব আছে আৰু এতিয়া বনক। সুমনে একবাৰমান মাস্ক পাইছে অফিসৰ পৰা। এইবোৰ এইখিনি এটা পুৰা এটা পেকেট আছে, আকৌ ইয়াতো এটা পেকেট আছে, ইয়াৰ পৰা যিখন উলিয়াই লওঁ নতুন এখন। এতিয়া আৰু মাস্ক কিনিব নালাগে আমি। চাওক না ইমান ঘামিছো বাপৰে, বহুত বেছি গৰম আৰু বহুত বেছি হিউমিডিটি আচলতে, সেইকাৰণে বহুত বেছি ঘাম ওলাইছে। আজি মই বহি আছো বেক সিটত আৰু এতিয়া মই গৈ আছো সুমনৰ যেটো ফোন ঠিক কৰিব দিছিলো সেই ফোনটো যোৱাকালি আমি আনিলো। তেতিয়া সাৰ্ভিস সেন্টাৰ যেতিয়া চেক কৰিছিলো তেতিয়া ঠিকই আছিল ফোনটো, কিন্তু ঘৰ অহা মাত্ৰকে আকৌ ফোনটো বেয়া হৈ থাকিলে। সো এতিয়া মই ওলাইছো যাবলৈ পাইছোহি আৰু অলপ দূৰ। আৰু আজি মই সুমনৰ লগত নাই, আজি মই এতিয়া ভাইটি এজনৰ লগত গৈ আছো। এই নাৰ্চাৰীখন বহুত ডাঙৰ, বহুত এৰিয়াত বনাইছে নাৰ্চাৰীখন আৰু ঠাণ্ডা দিনত আহিলে বহুত ধুনীয়া দেখি। মোক লাগে দুটামান ইনডোৰ প্লান্টছ, সেইকাৰণে মই আহিছিলোঁ। তাকে চাই আছোঁ কোনটো লওঁ। মই 5টা বজাত আহি পালো, আহি পাই গা সা ধুই মেলি জাস্ট ফ্ৰেশ হৈছো আৰু মানে ৰিলেক্স ফিল কৰিছো এতিয়া, নহলে গৰমত অৱস্থা বেয়া হৈ গৈছিলে। অথনি সুমনৰ ফোনটো লৈ আহিলো, এতিয়া ফোনটো বাৰু চাৰ্জত দি থৈছো, নাজানো পিছত কি হয় কি নহয়, এতিয়ালৈকেতো ঠিকে আছে। আৰু অথনি যেতিয়া নাৰ্চাৰীখনলৈ গৈছিলো মই ভাবিছিলো যে নাৰ্চাৰীখন আপোনালোকক ভালকে দেখুৱাম, কাৰণ বহুত ডাঙৰ হয় নাৰ্চাৰীখন, কিন্তু গৰমত মোৰ অৱস্থা বেয়া হৈ গ'ল আৰু আপোনালোকে দেখিছে মোৰ একদম মাতে নাইকিয়া হৈ গ'ল। মোৰ ইমানে মানে তাত ভাগৰ নিচিনা লাগি গ'ল গৰমতে, সেইকাৰণে পটা
পটাপট যি কিনিবলগীয়া আছে কিনিলো আৰু তাৰ পৰা পলালো এতিয়া ফ্ৰেছ হলো এতিয়া মই ভাবিছো চাহ একাপ খাওঁ কাৰণ অকমান টায়াৰ্ডনেছটো এতিয়াও আছে চাহ একাপ খাই দিলে ভাল লাগিব এচিটো বাৰু ভাল হ'ল তেলকে ঠিকে চলি আছে নহলে আজি গৰমত অৱস্থা বেয়া হৈ গ'ল তেন আমাৰ কি হ'ল অকমান ইমপ্ৰুভ হৈছে যে মানুহে মানে এতিয়া মই চাহকাপ বনাবলৈ আহোঁতে বিল্ডিঙৰ ভণ্টি এগৰাকী ওলালেহি আৰু সন্ধিয়া চাহকাপৰ লগত যদি মনে মিলা মানুহ এজন পাই যাওঁ তেনেহ'লে চাহৰ টেষ্টটোৱে বাঢ়ি যায় ভণ্টি গ'ল আৰু এতিয়া মই ওলাইছোঁ খোজকাঢ়িবলৈ আমাৰ গলিতে আজিকালি মই আধা ঘণ্টা এঘণ্টামান খোজ কাঢ়োঁ সেইকাৰণে যাব ওলাইছোঁ মই খোজকাঢ়ি আহিলোঁ এতিয়া মই কৰোঁ অকণমান আসনৰ বেলেগ মই চব কৰি আছোঁ এইকেইদিন কিন্তু মই সূৰ্য নমস্কাৰ প্ৰায় এসপ্তাহ মানে হ'ল মই সূৰ্য নমস্কাৰ এটাও কৰা নাই তো ভাবিলোঁ এতিয়া অকণমান জ'চটো থাকোঁতে কেইটামান সূৰ্য নমস্কাৰ কৰোঁ নহ'লে আকৌ ষ্টেমিনাটো ল' হৈ যায় গেপ পৰি গ'লে সূৰ্য নমস্কাৰ কৰিবলৈ মোৰ মন নাযায় সেইকাৰণে কৰি লওঁ এতিয়া দৰ্জাখন অকণমান খুলি দিওঁ অলপ বতাহ অহা নিচিনা লাগিছে লাইটটো অফ কৰি দিওঁ আধা ঘণ্টামান য়োগা কৰিলোঁ য়োগা কৰি উঠি গা চা ধুই মেলি এতিয়া আকৌ আহিলোঁ ৰাতি সাঁজটো প্ৰিপেয়াৰ কৰিবলৈ মই খোজ কাঢ়িবলৈ যাওঁতে আধা কেজিমান মাংস লৈ আহিছিলোঁ এটা ৰেচিপি বনাব লৈছোঁ আৰু এই ৰেচিপিটো বৰ্তমান মোৰ দেউতাক সুধিহে বনাই আছোঁ সেইকাৰণে আপোনালোকৰ লগত এই ৰেচিপিটো এতিয়াই শ্বেয়াৰ নকৰোঁ সো ফ্ৰেণ্ডছ আজি এইদৰে ব্লগটো ক্লোজ কৰোঁ বুলি ভাবিছোঁ যিহেতু আজি মোৰ দিনটো বহুত ব্যস্ততাৰ মাজত গ'ল আৰু এতিয়া মোৰ বিৰাট বেছি ভাগৰ লাগিছে আশা কৰিছোঁ আপোনালোকে যাতে মোক বেয়া নাপায় যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো মোক আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামৰ হেণ্ডেলটো স্ক্ৰীনত দিয়া আছে তেনেহ'লে আকৌ লগ পাম বেলেগ এটা ব্লগত তেতিয়ালৈকে ভালকৈ থাকিব গুড নাইট আৰু বাই বাই